আপনি কিন্তু বাইকটো দেখোন কন্ট্রোল হোৱা নাই কলৈ গৈ আছে মৰিলো নেকি চালাটো কাণত কম হোৱা নেকি সঁচা কথা কৈছো বাইকটো কন্ট্রোল হোৱা নাই বহুত মজা লাগিছে মোহন মজা লাগিবই লাগিব ইমান দামী বাইক ললো খপলা বাইকটো কিন্তু বহুত ধুনীয়া লাগিছে মোহন আৰু ক'ব নালাগে বেছি ক'লে বাইকটোৰ ভ্যালু কমি যাব বুজি পালা আপনি ইয়াৰ ইমান দামী বাইক লৈ কিনে আমাৰ গাঁৱত এইটো কোনে আহি আছে যি হোক আমাৰ নতুন চিকাৰ কিজনী পাই গলো ইটো দেখিবলৈ বেছি খপলাই বাইকটো চলাই আছে মই যাই চাওঁ ভালকে সুধি চাওঁ বাইকটো কাৰ কোনে কিনিলে ইমান দামী বাইক কিনিলে আমাৰ গাঁৱত আয়ো খপলা ইমান দামী এটা বাইক কাৰ পৰা ধাৰ কৰি লৈ আহিলি মূৰ্খ কি কৈছ তই এইবোৰ আমাৰ খপলাই আৰু বাইক ধাৰ কৰি লৈ আহিব মানে বাইকটো কিনিছে আমাৰ খপলাই কিনিলে মনে সঁচা কথা কৈছে মই মোৰ বহুত কষ্টৰ ফলত মোৰ সপোনৰ বাইকটো ল'বলৈ সক্ষম হলো হয় নেকি তেনেহ'লে ভালে হৈছে আৰু মিঠাই খুৱাবি না নাই মই মোৰ সপোনৰ বাইকটো কিনিলো মই নিশ্চয় সকলোকে মিঠাই খুৱাম সকলোকে খুৱাম ভালে হ'ল খপলাই আৰু বাইকটো কিনিলে বাইকটো চুৰ কৰোঁতে আমাৰ সুবিধা হ'ব আমাৰ বছক কথাটো জনাব লাগিব গাঁৱত নতুন এটা বাইক আহিলে বাইকটো কেনেকৈ চুৰ কৰিব পৰা যায় তাৰে ব্যৱস্থা কৰিব লাগিব এতিয়া ঠিক আছে তেতিয়াহ'লে তোমালোকে যোৱা মিঠাই কিন্তু খুৱাবই লাগিব মিঠাইটো বাকী ৰ'ল ঠিক আছে টেনচন নল'ব মিঠাইটো পাই যাব অতি সোনকালে পাই যাব বাইকটো কিজানি বহুত দামী এই বাইকটো আমি চুৰ কৰিব পাৰিলে আমাৰ বহুত ইনকাম হ'ব যাওঁ সোনকালে গৈ কিনে বাইকটো চুৰ কৰাৰ ব্যৱস্থা কৰিব লাগিব নতুন বাইকে নিচে আমি নতুন চুৰি কৰিম নতুন বাইক কিনি কেনে ঘৰলৈ আহিলো কাকো দেখোন দেখিবলৈ পোৱা নাই ঘৰত ক'ত গ'ল সকলো খপলা সঁচাকে আৰু নতুন বাইক কিনি আনিলি ন পেহী আনিলো চাওকচোন বাইকটো কেনে লাগিছে ধুনীয়া লাগিছে নে নাই খপলা কি কৈছে তই এইবোৰ তই আৰু পেহীয়ে গৈছে নতুন বাইক কিনিবলৈ কিমান ধুনীয়া এটা বাইক লৈ আহিছে তহঁতে বহুত ভাল লাগিছে পেহী মোহন আৰু পেলুৱে এই বাইকটোকে পছন্দ কৰিলে সেইকাৰণে এইটোৱে লৈ আহিলো মই আৰু বাইকটো পছন্দ কৰি দিছো ভাল হ'বই লাগিব বহুত ধুনীয়া লাগিছে ন পেলু বহুত ধুনীয়া লাগিছে খপলা নতুন বাইক বোলে আৰু তই দেখোন ঘৰৰ ভিতৰতে সোমাই দিছা বাইকটো পেহী ঘৰৰ ভিতৰতে সোমাব লাগিব ইমান ধুনীয়া এটা বাইক আকৌ চুৰে লৈ যাব সেইকাৰণে ঘৰৰ ভিতৰত সোমাই দিছো খপলা ভালে হৈছে বৰ্তমান আৰু বহুত চুৰ ওলাইছে চুৰে বাইকটো লৈ গ'লে একেবাৰে সৰ্বনাশ হৈ যাব তোমাৰ মামা এতিয়া আমি ক'লৈ গৈ আছো খপলাৰ ওচৰত গৈ আছো নে পটন আমি খপলাৰ ওচৰলৈ গৈ আছো ইমান কিয় অধৈৰ্য হৈছা নতুন বাইক কিনি আনিছে চলাব পাৰিবি ইমান টেনচন নলবিচোন মামা মই আৰু জানো মই খপলাৰ ওচৰতে গৈ আছো কিন্তু মোৰ ধৈৰ্য হোৱা নাই নতুন বাইক ন কেতিয়া চলাম মনটো এনে কৰি আছে পটন ধৈৰ্য সহ্য কৰিব লাগিব নতুন বাইক হ'লেও আমাৰ নহয় এইটো খপলাৰ হয় বুজি পালা বলক সোনকালে বলক আপুনি দেখোন খপলাৰ বাইক কিনিব গ'ল বাইকটো কিনি দিলে নেকি খপলাক বাইক কিনি দিলো বহুত ধুনীয়া এটা বাইক কিনি দিলো হয় নেকি পাপা তেনেহ'লে আৰু খপলাৰ ওচৰত যাব লাগিব নতুন বাইকটো টিকেনে ফুৰিব লাগিব বহুত দূৰত যাম আমি ফুৰিবলৈ পাহি টেনচন নলবি ফুৰিব পাৰিবি বল আমি গুহাটোৰ ভিতৰত সোমাই চাওঁ গুহাটোৰ ভিতৰত কি আছে কি কৈছ তই গুহাটোৰ ভিতৰত সোমাবি গুহাটোৰ ভিতৰত দেখোন একেবাৰে অন্ধকাৰ একো দেখিবলৈ পোৱা নাই আব্বে চালা তোৰ হাতত তেনেহ'লে টৰ্চ লাইট কিয় দিছো এইটো এনেই আনিছো নেকি টৰ্চ লাইটটো সোনকালে জ্বলা আৰু ভিতৰলৈ সোমাই আব্বে ইয়াৰ বাদ দি মোৰ ফালে কিয় চাই আছা তই মোৰ আৰু ভয় লাগি আছে গুহাটো চাই ইমান ভয় পোৱা নেকি ইমান ভয় পোৱা যদি তেনেহ'লে চুৰ কৰিব কিয় আহিছা বুজি পালো কিন্তু গুহাৰ ভিতৰত কি আছে কি চুৰ কৰিবি তই আব্বে ইয়াৰ আগতে ভিতৰলৈ তাৰপিছত সকলো গম পাবি খপলাৰ বাইকটো চলাবি না নাই তই নলা চলাম আমি নচলালে আৰু কোনে চলাব খপলাৰ আৰু বাইক নিলে কোনে চলাব আমি নচলালে আৰু কোনে চলাব কি কাম কৰিছা বল খপলাৰ বাইকটো চলাই আহোগে মই আৰু বাইকটো চলাই নাই অকল মই আৰু ৰুমৰ পৰা ঘৰলৈ বাইকত উঠি আহিলো বল সোনকালে গৈ কিনে দুপাকমান মাৰি আহো আৰু ছোৱালী কেইটামান পটাই লৈ আহো বাইক হ'ল খপলাৰ আৰু ছোৱালী পটাম আমি নলা কোন বাইক নেকি খপলাৰ বাইক মানে এইটো আমাৰো বাইক ঠিক আছে বলা সোনকালে যাও বাইকটো চলাই আহো আৰু ছোৱালী যদি পটাব পাৰিলো ভাল হ'ব ঠিক আছে বল চোৱাচোন ভালকে চোৱা বাইকটো সঁচাই ভাল লাগিছে নে খপলা কি কৈছা ভাল লাগিব মানে বহুত ধুনীয়া লাগিছে ঠিক আছে মোহন তেনেহ'লে অলপ চলাই চাবা নেকি কেনে খপলা মোক আৰু চলাব দিবি নেকি মোক আৰু চলাব দিলে খুব ভাল হ'লহেঁতেন মোহন তই কি কৈছে এইবোৰ চলাব নিদিওঁ মানে যাওক সোনকালে যাওক চলাই সকলক হ'ব খপলা তই যদি বাৰে বাৰে কৈছা আৰু তেনেহ'লে আৰু অলপ চলাই আহোগে
মোহন ভালকে চলাবা কিন্তু পেলাই দিলে কিন্তু একেবাৰে সৰ্বনাশ হৈ যাব মোৰ খপলা তই আৰু টেনচন নলবি মই আৰু চলাব পাৰো অলপ অলপ আৰু কি মোহন দা আপুনি দেখোন পুৰা হিৰো হৈ গ'ল আমাক আৰু বাইকত উঠাব না নাই মোৰ লগত বাজিহঁত তোমালোকে আৰু টেনচন নলবা আহা তোমালোকে মোৰ পিছত বহি যোৱা মই বাইকটো চলাই আছো মুনগল বাদি তোমালোকে যেতিয়া আৰু আহিছা তেনেহ'লে নতুন বাইকত উঠি চোৱাচোন কেনে লাগে ঠিক আছে খপলা দা উঠি আছো হবে মোহন দা যাওক এতিয়া মোহন দা অলপ লাহে লাহে যাব দে মোৰ কিন্তু ভয় লাগি আছে পৰি গ'লে একেবাৰে হাড় ভাঙি যাব আবে চালা পিন্টু অৱশেষত খপলাক বিচাৰি পালো নতুন বাইক কিনি কিনে আৰু ক'ত ক'ত ঘূৰি থাকি বিচাৰি নাপাওঁ তাক খপলা দে আৰু বাইক কিনিলে আপুনি আৰু কিনিব নোৱাৰিলে সেইকাৰণে আৰু জ্বলন হৈ আছে ন সেইকাৰণে আৰু খপলা দাক গালি পাৰি আছে ন আবে চালা পিন্টু খপলাই আৰু নিজৰ টকাৰে বাইক কিনিছে মোৰ কিয় তাত জ্বলন হ'ব কি কৈছ তই এইবোৰ মই সঁচা কথা কৈছো খপলা দাক আৰু বিচাৰি নাপাই কেনে টাকা আৰু গালি পাৰি আছে নতুন বাইক কিনি চলক ফুৰিবই ছোৱালী পটাব আপুনি আৰু পটাব নোৱাৰে ন আবে বুঢ়া হৈছো বুলি আৰু ছোৱালী পটাব নহয় নেকি বৈ আজিয়ে 2-3টা মান পটাই লৈ আহো আপুনি অকল মুখেৰে ক'ব পাৰে পটাব আৰু নোৱাৰিব খুৰী আপোনাক হাড়বোৰ ভাঙি এৰিব আপুনি দেখোন সদায় খুৰী হাতত মাৰ খাই থাকে আপুনি আৰু কেনেকে ছোৱালী পটাব কেতিয়াও নহয় কেতিয়াও পটাব নোৱাৰে বুজি পালে আবে চালা তই মোৰ লগত আৰু তৰ্ক কৰি আছা বৈ চাবি আজি মই ছোৱালী পটামে হ'ব খুৰা ছোৱালী আৰু পিছত পটাব সন্মুখত খপলা দা ওলাইছে সোনকালে গৈ কিনে আমি বাইকটো চলাই আহো ৱাও কি মজা লাগিব আবে চালা তোৰ কিয় মজা লাগিব বাইকটো চলাম মই তুই আৰু পিছত বহি থাকিবি বুজি পালি হ'ব ঠিক আছে খুৰা মই আৰু পিছতে বহি থাকিম চাম মই আপুনি কেনেকে বাইক চলায় আয়ো বুটি ইমান সময় হৈ গ'ল মোহনত এতিয়ালৈকে বাইকটো লৈ অহা নাই কিয় ক'ত গ'ল মোহনত আৰু বাইকটো লৈ কিনে এক্সিডেণ্ট কৰি দিলে নেকি নহ'লে ইমান কিয় পলম কৰিব ক'ত পলম কৰি আছে এই খাপলা তোক বিচাৰি কিনে আমি হাপাৰ দৌৰি খাই গৈছো তই ইয়াতে বহি আছ নেকি ধনীৰাম বুঢ়া দেখোন ভালে আছে নেকি খাপলা ভালে আছো তোৰ বাইকটোৰ কাৰণে আৰু তোক বহুত কষ্ট কৰি বিচাৰি পালো ক'ত থাকা তুই তোক বিচাৰি নাপাওঁ দেখোন ধনীৰাম বুঢ়া নতুন এটা বাইক ল'লো নহয় সেইকাৰণে আৰু সদায় ঘূৰি থাকো ঘৰতে নাথাকো খপলা দা নতুন বাইক কিনিলে কিন্তু আমি এতিয়ালৈকে চলাবই নোৱাৰিলো ক'ত থাকে আপুনি সেই পিন্তু নকবাচোন মোহনত আৰু কিমান সময় হৈ গ'ল সিহঁতে বাইকটো লৈ গৈছে চলাবলৈ কিন্তু এতিয়ালৈকে অহা নাই ক'ত গ'ল সিহঁতে এক্সিডেণ্ট হৈ গ'ল নেকি খপলা দা সিহঁতে আৰু এক্সিডেণ্ট হোৱা নাই সিহঁতে কিজানি নিশ্চয় ছোৱালী পটাব গৈছে ছোৱালী চাব গৈছে কিজানি পিন্তু এতিয়া আৰু ময়ো যাম ছোৱালী চাবলৈ তই আৰু কলি নহয় মই আৰু ছোৱালী পটাব নোৱাৰো ময়ো পটাম এতিয়া চাবি মলিশ্বৰ দাও দেখোন আহি গ'ল মোৰ বাইক চাবলৈ খপলা পুতনে আৰু বহুত সময় দেৰি কৈ আছে তোৰ বাইকটো চাব বুলি সেইকাৰণে লৈ আহিলো মলিশ্বৰ দা ভালে হৈছে বাইকটো আৰু মোৰ লগত নাই মোহনে লৈ গ'ল চলাবলৈ অলপ ৰখি যাওক আহি আছে বাইকটো চাব পাৰিব খপলা দা মোহন দাহঁতে বাইকটো লৈ আহি গ'ল খপলা তোৰ বাইকটো চলাই কিনে বহুত ভাল লাগিলে মোহন দা ভাল লাগিবই বাইকটো বহুত দামী হয় ন ধনীৰাম বুঢ়া আপুনি বোলে চলাব বাইকটো অলপ চলাই আহক আবে খপলা মই এতিয়া আৰু আহিছো বাইক চলাবলৈ আহিছো বাইক নচলাই কিনে কেনেকে যাব পাৰো খুৰা ময়ো উঠিম নেকি আপুনি অকলে চলাব নেকি আবে উঠা সোনকালে উঠা আবে ইয়াৰ পিন্তু বাইকটো দেখোন কণ্ট্ৰল হোৱা নাই কলৈ গৈ আছে মৰিলো নেকি কি কৈ আছিলো বাইক কণ্ট্ৰল হোৱা নাই আবে চালা তই কাণত কম হোৱা নাই নেকি সঁচা কথা কৈছো বাইকটো কণ্ট্ৰল হোৱা নাই